নমস্কাৰ বন্ধুসকল, অসম পুলিচৰ গ্ৰেড 4 যিটো PWD কেটেগৰী যিটো চাকৰি ওলাইছিলে বা তাৰ ইণ্টাৰভিউ হ'ল, তাৰ এডমিট কাৰ্ড ৰিলিজ কৰিছে। এই ৰিলিজ আপোনাৰ এনেধৰণৰ কিছুমান ক্ৰাইটেৰিয়া আছে য'ত আপোনাৰ ডিজিটেল ভাইভা টেষ্ট এটা হ'ব, আৰু সেই ভাইভা টেষ্টটো আপোনাৰ কিছুমান তাৰো ফৰ্মেট আছে 3-4টা। সেই ফৰ্মেটত আপোনালোকৰ ইয়াত যিহেতু এইটো PWD কেটেগৰী হয়, তো সকলো ইয়াত সকলোৰে এইটো ইণ্টাৰভিউ দিবলগীয়া নাই, আৰু যাৰ ওচৰে পাজৰে বা চিনাকি কোনোবা PWD কেটেগৰী পাৰ্চনে এইটো এপ্লাই কৰিছিলে তেখেতসকলক আপোনালোকে জনাই দিব পাৰিব। ডেট ৱাইজত বিভিন্ন ঠাইত এইটো ইণ্টাৰভিউটো হ'ব, আৰু এইটো কণ্ডাক্ট ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ চাকৰি আছিলে, কিন্তু এইটো কণ্ডাক্ট কৰিছিলে আপোনাৰ অসম পুলিচৰ যিটো ৰিক্ৰুটমেণ্ট বৰ্ড, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ড, এই ডিপাৰ্টমেণ্টটোৱে ৰিক্ৰুটমেণ্টটো কণ্ডাক্ট কৰিছিলে। চ' নটিচটো আপোনালোকৰ 14 ফেব্ৰুৱাৰী 2020 তাৰিখে পাব্লিছ হৈছিলে। গতিকে আপোনালোকে এই ভিডিঅ'টো অনুগ্ৰহ কৰি সম্পূৰ্ণ চাওক, যাতে নজনা কথা কিছুমান আপোনালোকে ইয়াত গম পাব পাৰিব। এই নটিচটোত এইটোৱে দিছে যে আপোনালোকৰ যিটো ইণ্টাৰভিউ হৈছিলে 25/11/2019 তাৰিখে, তাৰ ডিজিটেল ভাইভা টেষ্ট গ্ৰেড 4 পষ্টৰ কাৰণে আপোনাৰ আগন্তুক যিকেইটা ডেট মেনশ্যন কৰিছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডে, সেইকেইটা ডেটত ডিষ্ট্ৰিক্ট ৱাইজত যিখিনি ভেন্যু আছে তাত নিজৰ জুৰিছডিকশ্যনৰ কেণ্ডিডেটৰ কাৰণে মানে ডিষ্ট্ৰিক্ট হেডতে আপোনালোকে ইণ্টাৰভিউটো কণ্ডাক্ট কৰিব। তো ইয়াত আপোনালোকৰ এতিয়া চাব পাৰিব, ইয়াত এডমিট কাৰ্ডৰ ৰিলিজ হোৱা নটিফিকেশ্যন যিটো দিছে, কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ভিজিট SLPBৰ ৱেবছাইট, ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ডৰ যিটো ৱেবছাইট হয় www.slpbrassam.in to download their admit cards with effect from 24th February 2020 and to appear in the test at the venue mentioned in the admit card. The instruction given in the admit card will be strictly adhered to. তো ইয়াত আপোনালোকৰ এডমিট কাৰ্ডত যিটো ভেন্যু ওলাব 24 তাৰিখৰ পিছৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব, আৰু এইটো এডমিট কাৰ্ডত যিটো ভেন্যু মেনশ্যন থাকিব সেইটো ভেন্যুত গৈ যিসকল কেণ্ডিডেটে এক্সাম দিছিলে সেইসকল কেণ্ডিডেটে ডিজিটেল ভাইভা ভইচত বহিব লাগিব। তো ইয়াত আৰু কিছুমান আপোনালোকে হেৰি কৰিছে, ইয়াত মাৰ্ক ফৰ্মেটবিলাক দি দিছে, আপোনালোকে কেনেকৈ কোনটো মাৰ্কত আপোনালোকে এক্সামটো কেনেকৈ হ'ব, আপোনালোকৰ পাৰ্চেণ্টেজ অফ ডিজেবিলিটিৰ ওপৰত ডিপেণ্ড কৰি। স্ক্ৰীনটো ডাঙৰ কৰিব নাই পৰা। এতিয়া চাব পাৰিছে চাগে নটিচটো। ইয়াত আপোনালোকৰ এইটো লিখি দিছে পাৰ্চেণ্টেজ হোৱা যিটো মাৰ্ক পাব আপোনালোকে, ইয়াত পাৰ্চেণ্টেজ মেক্সিমাম পাৰ্চেণ্টেজ হৈছে, ইয়াত আপোনালোকে চাব পাৰিব পাৰ্চেণ্টেজ অফ ডিজেবিলিটিৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকক মাৰ্ক প্ৰভাইড কৰিছে 40 to 50% 1 মাৰ্ক, 51 to 60% 2 মাৰ্ক, 61 to 70% 3 মাৰ্ক, 71 to 80% 4 মাৰ্ক, 81 to 90% 4.5 মাৰ্ক, 91 to 100% 5 মাৰ্ক। চিমিলাৰলি আপোনাৰ এনেকৈ আকৌ এজ ব্ৰেকেটত দিছে, এজ ব্ৰেকেটত আপোনাৰ 5 মাৰ্কছ আছে। 5 মাৰ্কছটো আপোনাৰ কেনেকৈ হ'ব, 18 to 21 years of age and above but below 22 years 0.5 marks। আপোনালোকে এই গোটেই তথ্যখিনি SLPBৰ যিটো ৱেবছাইট আছে তাত গৈও বিতংভাৱে চাব পাৰিব। এতিয়া নেক্সট ষ্টেপলৈ আমি যাওঁ, ভাইভা ভইচ কেটেগৰী। ভাইভা ভইচত আপোনাৰ আছে 14 মাৰ্কছ। Each candidate will be asked 14 questions, each carrying 1 mark. ভাইভা ভইচত আপোনালোক 14টা কুৱেশ্যন সোধা হ'ব, আৰু প্ৰত্যেক কুৱেশ্যনৰ এগেইনষ্টত আপোনালোক 1 মাৰ্ককৈ প্ৰভাইড কৰিব। চ' ইয়াত ডিটেইল ইনষ্ট্ৰাকশ্যন অন কণ্ডাক্ট অফ ভাইভা ভইচ।
কি বিষয়বস্তুৰ ওপৰত সুধিব পাৰে ভাইবা ভইচটো। এইটো হৈছে প্ৰথমটো হৈছে হিষ্ট্ৰী অফ আছাম, জেনেৰেল নলেজ, কালচাৰ, পলিটি এণ্ড জিঅ'গ্ৰাফি, ইকনমি অফ আছাম। গোটেইখিনি কেটেগৰী আপোনাৰ অসমৰ ওপৰতে সোধা হ'ব। ইয়াত অসমৰ ইতিহাস, সাধাৰণ জ্ঞান, অসমৰ সংস্কৃতি, ৰাজনৈতিক আৰু ভৌগোলিক, অৰ্থনৈতিক সকলো অৱস্থাৰ ওপৰত প্ৰশ্নসমূহ কৰা হ'ব। ইয়াত থাকিব আপোনাৰ 3 মাৰ্কছ, 14 মাৰ্ক। তাৰ পিছত আহিব আপোনাৰ পাৰ্চনেলিটি টেষ্ট। তো পাৰ্চনেলিটি টেষ্টত থাকিব আপোনাৰ 3 মাৰ্কছ। পাৰ্চনেলিটি তো আপোনাৰ যেনেকৈ পাৰ্চেণ্ট অফ ডিজিবিলিটিৰ ওপৰত 5 মাৰ্কছ থাকিব, এজ ব্ৰেকেটৰ ওপৰত 5 মাৰ্কছ থাকিব, ভাইবা ভইচৰ ওপৰত 14 মাৰ্কছ থাকিব, পাৰ্চনেলিটি টেষ্টৰ ওপৰত 3 মাৰ্কছ থাকিব। তো টোটেল মাৰ্ক আপোনাৰ 27 মাৰ্কছ হ'ব। তো 27 মাৰ্কছ আপোনাৰ 5 মাৰ্ক থাকিব। তো ইয়াৰ ওপৰত ডিপেণ্ড কৰিব আপুনি মেৰিটত কেনেকৈ যায়। আপোনাৰ মাৰ্ক টোটেল মাৰ্কে ডিপেণ্ড কৰিব আপুনি কিমান অৰ্জন কৰিব পাৰে। চ' আপোনালোকে এতিয়া SLPBৰ যিটো ৱেবছাইট, সেই ৱেবছাইটত আপোনালোকে যাব। SLPBৰ ৱেবছাইটত গৈ আপোনালোকে নিজৰ এডমিট কাৰ্ডটো ডাউনলোড মাৰিব পাৰিব। আৰু এইটো SLPBৰ যিটো ৱেবছাইট হয় মই আপোনালোকক দেখুৱাই দিছোঁ। এইটো হৈছে আপোনালোকৰ SLPBৰ ৱেবছাইট। আপোনালোকে ইয়াত স্ক্ৰীনত চাব পাৰিছে SLPBৰ যিটো ৱেবছাইট। চ' এই ৱেবছাইটটো লগ ইন কৰাৰ পিছত আপোনালোকৰ গোটেই পেজটো খোল খাব। এনেদৰে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড, তলত থাকিব নিউ ৰিজাল্ট এডভাৰ্টিজমেণ্ট, প্ৰিভিয়াছ এডভাৰ্টিজমেণ্ট। চ' যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।